মৰমৰ ছাত্ৰ ছাত্ৰীসকল, আজি আমাৰ মাজত উপস্থিত আছে SSLC ৰেংক 1 জ্যোতিৰ্ময়, আৰু তেখেতৰ পৰা আমি বহুতখিনি কথা জানিম। তোমালোকৰ যিখিনি কুৱেৰি আছিলে, বহুতেও কৈ আছিলে ছাৰ তেখেতে গণিতত কেনেকৈ 100ৰ ভিতৰত 100 পাইছিল। প্ৰথমতে মই জানি ল'ম, মানে তুমি কিহত মানে 100 পাইছিলা কোৱাচোন? মেথছ, এডভান্স মেথছ আৰু আছামিছ। মেথছ, এডভান্স মেথছ আৰু এছামিছ। টোটেল পাৰ্চেণ্টেজ কিমান আছিলে? 98.5। 98.5। এতিয়া মোক তুমি কোৱা, মানে বহুতৰে কুৱেশ্যন আহি আছিল যে ছাৰ গণিতত আমি 100ৰ ভিতৰত 100 কেনেকৈ পাব পাৰোঁ? তুমিতো গণিততো পাইছিলা, লগতে উচ্চ গণিততো পাইছিলা, দুয়োটাৰ ষ্ট্ৰেটেজি একেটাই হ'ব। তো গণিতত 100ৰ ভিতৰত 100 পোৱা ষ্ট্ৰেটেজি কি হয়, তোমাৰ পৰা মই শুনিবলৈ বিচাৰিম, যাতে তোমাৰ জুনিয়ৰসকলেও ভালদৰে মানে গণিতত এটা ভাল মাৰ্ক আনিব পাৰে বা মেথছত 100ৰ ভিতৰত 100 আনিব পাৰে। কোৱাচোন। মানে প্ৰথম কথা, বহুতে গণিতক টান বুলি ভাবে। গণিতটো যদি মেইন কনচেপ্টখিনি ক্লিয়াৰ হৈ থাকে, একো টান নহয়। আৰু কিছুমান অংক অলপ বেছি মাথা খটাব লাগে, কিন্তু মেইন কথা হ'ল কি, যদি আমি মেইন কি ষ্টেপছত কৰিব লাগে, মানে মেইন যদি পদ্ধতিটো বুজি পাওঁ, তেতিয়া যিকোনো অংকই কৰিব পাৰি। আৰু ময়ো গণিতৰ আৰম্ভণিতে চব এক্সাৰচাইজৰ বাহিৰেও আন বহুতো কুৱেশ্যন ছল্ভ কৰিছিলোঁ। এটা টাইপৰ কিছুমান কুৱেশ্যন সহজো পাওঁ, কিছুমান টানো পাওঁ। যিবোৰ টান পাওঁ সেইবোৰ যাতে পিছলৈকেও আৰু কৰিব পাৰোঁ, এবাৰ চাব পাৰোঁ, সেইবোৰ মানে মই ষ্টাৰ মাৰ্ক কৰি থৈ দিছিলোঁ, যাতে পিছলৈকে পৰীক্ষাৰ আগ সময়ছোৱাত অন্ততঃ বেলেগ নাচালেও সেইখিনি চাব পাৰোঁ। আৰু এনেদৰে সেই তাৰ উপৰিও মানে টেষ্টৰ বিভিন্ন ডিষ্ট্ৰিক্টৰ টেষ্ট পেপাৰবোৰ ছল্ভ কৰিছিলোঁ, কুৱেশ্যন পেপাৰ ছল্ভ কৰিছিলোঁ। মোৰ মতে গণিতত মেইন আটাইতকৈ প্ৰয়োজনীয় বস্তু হ'ল কুৱেশ্যন পেপাৰ এটেম্প কৰা, প্ৰেক্টিছ কৰা। তেতিয়া গণিতত এনেও বহুতেই গণিতত মাৰ্ক পাব পাৰে, কিন্তু মূল কথা হ'ল কেলকুলেশ্যন মিষ্টেক সৰু সুৰা হয়, তাৰ কাৰণে বেছিভাগ মাৰ্ক কটা যায়। আচ্ছা, তুমি মোক কোৱাচোন, তুমি গণিতত আগৰ পৰা নেচাৰেলি ষ্ট্ৰং আছিলা নে বহুত ষ্ট্ৰাগল কৰিব লাগিছিল? আৰম্ভণিতে ইমানো ষ্ট্ৰং নাছিলোঁ, যদিও গণিতত এটা ইণ্টাৰেষ্ট আছিল। গণিতটো মানে ভয়টো কেনেকৈ দূৰ কৰিছিল? সেই গণিত যেতিয়া সৰুতে ইমানো ভাল নাছিলোঁ, তথাপিতো গণিত যেতিয়া ভালদৰে পঢ়িলোঁ, বুজিবলৈ চেষ্টা কৰিলোঁ, খুব প্ৰেক্টিছ কৰিছা? খুব প্ৰেক্টিছ কৰিছোঁ। প্ৰেক্টিছ কৰি থকাৰ ফলত এটা সময় এনে আহি পৰিল যে গণিতটোৱে মোৰ প্ৰিয় বিষয় হৈ পৰিল। আৰু যেতিয়া প্ৰিয় হ'ল, তেতিয়াতো আৰু গণিতটো আৰু সেইদৰে ভাল পোৱা হৈ গ'লোঁ, আৰু সদায় প্ৰেক্টিছ কৰোঁ। সদায় প্ৰেক্টিছ আৰু ৰিভিজন কৰি থাকা ন? আৰু যেতিয়া মানে চেপ্টাৰবিলাক কমপ্লিট কৰাৰ পিছত কিমানটামান কুৱেশ্যন তুমি ছেম কনচেপ্টৰ কুৱেশ্যন কিমানটা তুমি প্ৰেক্টিছ কৰিছিলা কোৱাচোন? যেতিয়ালৈকে মানে মোৰ যদি কৰি থকাতে যদি ভুল গৈছে, তেতিয়ালৈকে মই ভুল নোহোৱাকৈ কমে কম 5টা চিৰিয়েলি কৰিব নোৱাৰোঁ, তেতিয়ালৈকে প্ৰায় কৰি থাকোঁ। ডেইলি কিমান আৱাৰমান প্ৰেক্টিছ কৰা গণিত? ডেইলি এভাৰেজ 1.5 ঘণ্টা 2 ঘণ্টামান এভাৰেজ হয়। কেতিয়াবা মানে এনেকুৱা হৈছিল নেকি যে আজি ধৰা বেলেগ কিবা হোমৱৰ্ক বেছিকৈ দি দিলে, সেইখিনি কৰোঁতে গণিতৰ টাইমটো নোহোৱা হৈ গ'ল, সেইদিনা কি স্কিপ কৰিছিলা নেকি? স্কিপ কেতিয়াও কৰা নাছিলোঁ, হয়তো সময়টো অলপ কমিব পাৰে, কেতিয়াবা 1 ঘণ্টাও হ'ব পাৰে। মানে টাচ ৰাখিছিলা আৰু। আচ্ছা, মোক তুমি কোৱাচোন, গণিতত যে বহুতে চিলি মিষ্টেক কৰে, সেই চিলি মিষ্টেক নহ'বৰ কাৰণে কি ষ্ট্ৰেটেজি ইউজ কৰিব লাগে? মূল হ'ল প্ৰেক্টিছটোৱে, কাৰণ যেতিয়া প্ৰেক্টিছ কৰি থকা যায় তেতিয়া নিজে গম পোৱা যায় যে ক'ত বেছিকৈ ভুল হয়, আৰু চিলি মিষ্টেক একে ধৰণৰ জেগাতে যায়। এইটো অংকত য'ত বেছি, আন এটা তেনেধৰণৰ অংকত সেইখিনিতে হোৱাৰ বেছি চান্স থাকে। আৰু টাইম মেনেজমেণ্টৰ কাৰণে PYQ হওক বা যিখিনি প্ৰি টেষ্টৰ পেপাৰ, সেই পেপাৰখিনি তুমি কিমান মানে প্ৰেক্টিছ কৰিছিলা? যিমান পাৰোঁ কৰিছোঁ। পৰীক্ষাৰ সময়ছোৱাত টাইম ছেট কৰি লওঁ 3 ঘণ্টাৰ। মই যিমান 2.5 ঘণ্টাৰ আগতে মানে কমপ্লিট কৰাৰ চেষ্টা কৰিছিলোঁ। মানে এক্সাম হলৰ এটা মানে চাই লৈছিলে যে মই এক্সাম দি আছোঁ, আৰু ৰিয়েল এক্সাম দি আছোঁ, তেনেকুৱা এটা পৰিস্থিতি মানে বনাই লৈছিলা, আৰু তেতিয়াহ'লে তোমাৰ টাইম মেনেজমেণ্ট হৈ যায় ন? আৰু তুমি মোক কোৱা, তোমাৰ এক্সাম হলত যিটো পেপাৰ চাইছিলা, পেপাৰটো দিয়াৰ পিছত এক্সাম হলৰ ষ্ট্ৰেটেজিটো কেনেকুৱা আছিলে, যে মানে তোমাৰ যিটো পেপাৰত চলিউশ্যন কৰিছিলা, তাৰে মানে প্ৰেজেণ্টেশ্যনটো কেনেকুৱা বনাইছিলা? প্ৰথমতে মানে হাৰ্ড কুৱেশ্যনবিলাক আগতে কৰিছিলা নে ইজি কুৱেশ্যন, নে কেনেকৈ কৰিছিলা মোক কোৱাচোন এবাৰ? মই চিৰিয়েলিয়ে কৰি গৈছিলোঁ। চিৰিয়েলি কৰিছা? চিৰিয়েলি, কিন্তু মাজতে কিছুমান টান পাইছোঁ, সেই টান সেইখিনি পিছত কৰিছোঁ। মাজতে মোৰ এটা অংকত হৈছিল, বাকী প্ৰায় পাৰিছোঁ। 2টা অংকত মানে অলপ চিলি মিষ্টেক মোৰো হৈছিল পৰীক্ষাটো। তেতিয়া সেইখিনি যেতিয়া পুনৰ ৰিচেক কৰিলোঁ, মানে ৰিচেক আটাইতকৈ প্ৰয়োজনীয়, আৰু ৰিচেক নকৰিলে মোৰ হয়তো সেই 4 মাৰ্ক কটা গ'ল হয়। ৰিচেক কৰাতে মই চকুত পৰিল যে এইখিনি মোৰ ভুল হৈছে, সৰু সুৰা ভুল, সেই সৰু ভুলখিনিৰ কাৰণে গোটেই অংকটোৱে ভুল হৈ আছিল। পিছত যেতিয়া ৰিচেক কৰিলোঁ আৰু এবাৰ ভালদৰে কৰিলোঁ, তেতিয়া মানে ৰিচেক নকৰিলে তোমাৰ কি হ'ব, মানে 100ৰ ভিতৰত 100 পাবলৈ নোৱাৰিলাহেঁতেন। ঠিক আছে, আজি ছেশ্যনটো আমি ইয়াতে শেষ কৰিবলৈ ওলাইছোঁ। শেষত মই তোমাক সুধিম যে তোমাৰ জুনিয়ৰসকলক কি মেছেজ দিবা, যাতে গণিতত
যিখিনি মানে তুমি ভুল কৰিব বিচাৰিছিলা সেইখিনি ভুল যাতে নকৰে। যিমান পাৰে প্ৰেক্টিচ কৰা, পেপাৰ ছল্ভ কৰক আৰু কেলকুলেশ্যন মিষ্টেক যাতে সৰু সুৰা নহওক তাৰ ওপৰত যত্ন লওক।